আপুনিও ইউটিউবত চুপাচুপি চিনেমাখন চাব বিচাৰি আছে নেকি? আপুনি ভাবি আছে নেকি যে ইউটিউবত যেতিয়া চিনেমাখন দিব তেতিয়াহে আমি সেই চিনেমাখন চাম? তেতিয়াহ'লে আপোনাক এইটো জনাই দিওঁ, আপোনাৰ সেই আশা হয়তো কেতিয়াও পূৰেই নহ'ব। কাৰণ অসমীয়া চিনেমা কেতিয়াও ফ্ৰীতে আপুনি ইউটিউবত চাবলৈ নাপায়। আপুনি হলত গৈয়ে চাবগৈ লাগিব। কিন্তু এটা উপায় আছে আপুনি মোবাইলত চোৱাৰ। সেই উপায়টো আমি শেষলৈ জনাম। আপুনি যদি ভিডিঅ'টো চাই আছে এটা লাইক কৰি দিয়ক, যদি চেনেলটো প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰতিদিনাখনে আমাৰ চেনেলত চাবলৈ পাব। অসমীয়া চিনেমা এখন বনাওঁতে বহুত পইচা খৰচ হয়। বহুত কোটি কোটি টকা হয়তো আপোনালোকে শুনিবলৈ পায় যে চিনেমা এখন বনাওঁতে খৰচ হৈছিলে। তাৰ উপৰিও চিনেমাখন প্ৰমোশ্যন কৰাৰ নামতো বেনাৰ লগোৱা বা স্কুলে কলেজে গৈ প্ৰমোশ্যন কৰাৰ নামতো বহুত পইচা তেওঁলোকে খৰচ কৰে। আৰু সেইকাৰণে আপোনাক চিনেমাখন কেতিয়াও ইউটিউবত ফ্ৰীতে চাবলৈ নিদিয়ে। এতিয়া জানো আহক যে আপোনালোকে মোবাইলত কেনেকৈ চাব পাৰিব। যেনেকৈ নেটফ্লিক্স, ছনী লিভ বা এনেকুৱা ধৰণৰ যিবিলাক হিন্দী চিনেমা ইংলিছ চাব পৰা আমাৰ এপ আছে, সেই এপৰ দৰে অসমীয়াতো কিছুমান এপ আছে। আপুনি হয়তো নাজানে, যেনেকৈ ৰিল ড্ৰামা হওক, CND প্লে হওক, এই দুটা এপ আছে যিকেইটা এপত আপোনালোকে অসমীয়া চিনেমা চাব পাৰে ছাবস্ক্ৰিপশ্যন লৈ পেলাই। আজিৰ পৰা হয়তো 1.5 বছৰ বা 2 বছৰ পাছত এইকেইটা এপত আহিব পাৰে, সম্ভাৱনা আছে। মই কোৱা নাই যে আহিবই বুলি, কিন্তু সম্ভাৱনা আছে। 1.5 বছৰ 2 বছৰ কিয় লাগিব? কাৰণ অসমৰ এনেকুৱা ঠাই এতিয়াও আছে যিবোৰ ঠাইত পৰ্দা চিনেমা লগায়। অৰ্থাৎ আপোনালোকে হয়তো কেতিয়াবা দেখিবলৈ পাইছিলে যি কাঞ্চনজংঘা মিছন চাইনাৰ সময়ত পৰ্দা লগায়। সেই পৰ্দা হয়তো তাৰ কাৰণে বুকিং কৰিব পাৰে, সেইটো কাৰণে হয়তো অলপমান দেৰি হ'ব পাৰে। আৰু অহাটো হয়তো এইকেইটা এপতে আহিব পাৰে যদি অহাৰ সম্ভাৱনা থাকে। তাৰ বাহিৰে আপোনালোকে ইউটিউবত কেতিয়াও এইখন চিনেমা ফ্ৰীতে উপভোগ কৰিব পাৰিম বুলি আশা নকৰিব। এই ভিডিঅ'টোৰ উদ্দেশ্য ইমানেই আছিলে। যদি ভাল লাগিলে এটা লাইক কৰি দিবলৈ নাপাহৰিব। এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম। জয় অসম, জয় জুবিন দা।